নমস্কাৰ মই অঞ্জন শৰ্মা এখন পেইণ্টিং কৰি আছিলোঁ কিছুমান কথা মনত খেলালে তো ভাবিলোঁ সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম এইখন বনাই আছিলোঁ একচুৱেলি তো কথাটো হ'ল অলপ কথা কম 5-6 মিনিট কথা কম মন দি শুনিব মই আশা কৰোঁ কথাটো হ'ল কি আমি প্ৰত্যেকে গম পাইছোঁ কেৰেলা যিটো ঘটনা হৈ গ'ল সেইটো বহুত দুখ লগা ঘটনা এটা আমি নিৰি জীৱ এটা হত্যা কৰিলোঁ কিন্তু একচুৱেলি আমি যদি ভালকৈ কথাখিনি ভাবি চাওঁ প্ৰত্যেকজন মানুহ কিন্তু সেই তেনেকুৱা একেই হয় কিয় হয় মই তাৰ কেইটামান উদাহৰণ দিম মনোযোগ দি শুনিব কাৰণ চাওক আমি সৰুৰ পৰা কিছুমান দেখি আহিছোঁ যে বহুতে আমি প্ৰকৃতি প্ৰেমী জীৱ জন্তু প্ৰেমী বুলি চিনাকি দিওঁ কিন্তু আমি কোনবোৰ জীৱক ভাল পাওঁ আৰু কোনবোৰ জীৱক বেয়া পাওঁ সেইটো ভাবি চাইছেনে কেতিয়াবা তাজ মই কিছুমান কথা কওঁ যে কাৰোবাৰ ঘৰত কুকুৰ পুহিছে তাক কুকুৰ কিনি আনিছে তাক পুহিছে তাক বহুত মৰম কৰে আৰু নিজকে চিনাকি দিয়ে ধৰক কুকুৰ প্ৰেমী বা প্ৰকৃতি প্ৰেমী বুলি চিনাকি দিয়ে কিন্তু সেই ঘৰ মানুহৰ চোতালত যদি এটা ৰাস্তাৰে ঘূৰা কুকুৰ ষ্ট্ৰীট ডগ এটা আহে তেতিয়া কিন্তু তাক শিলগুটি মাৰিব বা তাক কিবা কোবাব বা কিবা নহয় কিবা কৰিব তো আমাৰ এনেকুৱা এটা মেণ্টেলিটি মানে সোমাই আছে আমাৰ যে আমি যোনটো কুকুৰক পুহোঁ যোনটো আমাৰ ঘৰত আছে আমি সেইটোক মৰম কৰোঁ কিন্তু বাকী ৰাস্তা ঘাটে ঘূৰি থকা আমি মৰম নকৰোঁ কিয় যদি আপুনি প্ৰকৃতি প্ৰেমী হয় তো আপুনি প্ৰত্যেককে মৰম কৰিব লাগিব ন আৰু বহুত টাইমত বহুত কিবা কিবি দেখা পাওঁ এনেকুৱা ৰাস্তা ঘাটে দেখা পাওঁ যে কিছুমানে ৰাস্তাত কাম কৰি থকা মানুহে আলকাট্ৰা মাৰে কুকুৰৰ গাত আলকাট্ৰা মাৰি দিয়ে কিয় যে সেই আলকাট্ৰাৰ গৰমটো লগাৰ লগে কুকুৰটো পলাব আৰু সেই লৈ পেলাই আমি সেইটো চাই আমি এণ্টাৰটেইনমেণ্ট হওঁ আমি এণ্টাৰটেইন লওঁ কিয় এইবিলাক আমি প্ৰত্যেক মানুহে কিন্তু এনেকুৱা দেখিছোঁ প্ৰত্যেক দিনাই এনেকুৱা ঘটনা ঘটি আছে আৰু আমি প্ৰত্যেকৰ চকুৰ আগত ঘটি আছে গতিকে সেইবিলাক কোনে ঠিক কৰিব আজি হাতীটো মাৰিছে সেইটো হাতী হয়তো জীৱটো ডাঙৰ কাৰণে সকলোৰে চকুত পৰিছে কিন্তু এনেকুৱা ঘটনা প্ৰত্যেক দিনাই আমাৰ চকুৰ আগত ঘটি আছে গতিকে আমি এইটোৰ ওপৰত ভাবিব লগা কথা কিছুমান লগতে আৰু কিছুমান উদাহৰণ দিওঁ যে আমি যে গৰু ছাগলী পুহোঁ ঘৰত বহুত টাইমত মন কৰিছোঁ নিজৰ ঘৰতো মন কৰিছোঁ নিজৰ গাঁৱত মন কৰিছোঁ নিজৰ এৰিয়াত মন কৰিছোঁ কি হয় যে গৰু ছাগলী কিছুমান কাৰণত হ'ব পাৰে সিহঁতৰ কিবা বেমাৰ পাতি হ'ব পাৰে ন তো দানা পাতি নাখায় কিবা নাখায় আমি তাক বেয়া কোবাওঁ কিয় যে আমাৰ দানাখিনি দিছিলোঁ পইচা গ'ল নষ্ট হ'ল নে নাই প্ৰেম কৰ জীৱৰ প্ৰেম কৰ একচুৱেলি মই এইটো বিচাৰি নাপাওঁ এনেকুৱা বহুত ঘটনা ওলাব কৈ শেষ কৰিব নোৱাৰি কিছুমানে কুকুৰৰ গাত পেট্ৰল ঢালি দিয়ে কিয় যে পেট্ৰলটো ঢলাৰ পিছত কুকুৰে ঠাণ্ডা পায় ন তো সেইটো ঠাণ্ডা পোৱাৰ পিছত কুকুৰে বেয়াকৈ চিঞৰি তাৰ পৰা দৌৰ মাৰে তো সেইটো চাবৰ কাৰণে আমি কিছুমানে সেইবিলাক কাম অপকৰ্মবিলাক কৰোঁ আৰু তাৰ দ্বাৰা আমি কি হয় এণ্টাৰটেইনমেণ্ট লওঁ এটা জীৱক শাস্তি দি আপুনি কিহৰ এণ্টাৰটেইনমেণ্ট ল'ব লগা আছে এণ্টাৰটেইনমেণ্ট ল'ব লগা কাৰণে কিমান বস্তু আছে কত বাতি বস্তু আছে আজিকালি ডিজিটেল হৈ গৈছে ডিজিটেলি বহুত কিবা কিবি কৰি থাকক ন মোবাইলত এণ্টাৰটেইনমেণ্ট লওক কিবাত লওক আপুনি জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰি কিয় এণ্টাৰটেইনমেণ্ট ল'ব যায় গতিকে এইবিলাক যদি চেঞ্জ কৰিব লাগে আমি ছ'চিয়েল মিডিয়াত এইটোৰ ওপৰত গৰিহণা দিছোঁ সেইটোৰ ওপৰত গৰিহণা দিছোঁ এনেকৈ মাতি দেখিলে নহ'ব আমাক মানসিকভাৱে সুস্থ কৰিব লাগিব প্ৰথমে আমাক ভিতৰৰ পৰা আমি সুস্থ হ'ব লাগিব প্ৰত্যেকজন মানুহে সুস্থ হ'ব লাগিব তাৰপিছত এইবিলাক নিজে নিজে ঠিক হৈ যাব চববিলাক গতিকে এতিয়া সুস্থ কেনেকৈ কৰা যাব মানুহবিলাকক মই মোৰ বয়সৰ যিখিনি মানুহ আছে 20-25ৰ ভিতৰত মই তেওঁলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এইবিলাক নিজৰ চকুৰ আগত ঘটি ৰাখিব নিদিয়ে প্ৰত্যেক দিনাই এনেকুৱা হৈ আছে প্ৰত্যেকজনৰ আগত এনেকুৱা হৈছে কিন্তু আমি মাত নামাতোঁ বিকজ এইটো আমাৰ ছ'চাইটিৰ প্ৰব্লেম আছে আমি সৰুৰ পৰা এনেকুৱা দেখি আহিছোঁ গতিকে আমাৰ সেইটো নহয় ফিল নহয় একচুৱেলি প্ৰব্লেম সেইটো আমি প্ৰত্যেকেই দেখি থাকোঁ তথাপি মানে ফিল নহয় আমাৰ যে আমি এনেকুৱা কৰি আছোঁ এইটো আমাৰ ফিল নহয় গতিকে মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ নেক্সট টাইম আপোনালোকৰ চকুৰ আগত এনেকুৱা হ'লে চাই নাথাকিব প্লিজ আপোনালোকে তাত যুদ্ধ কৰিব লগা নাই কোনোবাই যদি এনেকুৱা কাম কৰে তাক যুদ্ধ কৰিব নাযাব তাক বুজাওক তাক অনুভৱ কৰাওক যে কুকুৰটো ফিল কৰে কুকুৰ বুলি কোৱা নাই যিকোনো জন্তুৱে হয় আমি প্ৰত্যেকৰে ওপৰত এনেকুৱা অত্যাচাৰ চলাই আছোঁ
গতিকে তেওঁক ফিল কৰাওক যোনে এনেকুৱা অপকৰ্ম কৰা আছে যে সিহঁতেও কষ্ট পায় আপোনাৰ গাত যদি গৰম পানী ঢালি দিলে আপুনি কষ্ট পায় কুকুৰজনেও কষ্ট পাব ন বেলেগ জন্তুৱেও কষ্ট পাব ন নাপাব জানো সেম কষ্ট সিহঁতৰো হয় সেম কষ্ট আমাৰো হয় গতিকে তেওঁলোকক বুজাওক আৰু আপোনালোক যদি সচেতন হয় না আপুনি পৃথিৱী চেঞ্জ কৰি দিব পাৰিব আপোনালোক যদি সচেতন হয় কিয়নো আমাতকৈ যিবিলাক ডাঙৰ হৈ গ'ল বা যিবিলাক বুঢ়া হৈছে কিবা হৈছে তেওঁলোকে এইবিলাকত গুৰুত্ব নিদিয়ে কাৰণ তেওঁলোকৰ লাইফটো গুচি গ'ল তেওঁলোকে কি গুৰুত্ব দিব এইবিলাক দেখিয়ে ডাঙৰ হৈছে তেওঁলোকে মানি লোৱা হৈছে তেওঁলোকে একচুৱেলি মানি লোৱা হৈ গৈছে এইবিলাক যে এনেকুৱা চলি থাকিব আমি চেঞ্জ নকৰোঁ কিন্তু আমাৰ এজৰ যোনখিনি আছে আমি চেঞ্জ কৰিব লাগিব আৰু আমি বুজিব লাগিব সিহঁতৰ প্ৰব্লেমখিনি ন তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম ইয়াৰ ওপৰত মাত মাতিব আৰু এইখন কোনো যুদ্ধ নহয় হা এইটো কোনো যুদ্ধ কৰিব যাব লগা নাই ইয়াত কোনো আন্দোলন কৰিব যাব লগা নাই আপুনি নিজকে মেণ্টেলি এইবিলাকৰ ওপৰত ভাবক নিজকে ষ্ট্ৰং কৰক আৰু এইটো এদিনীয়া প্ৰচেছ নহয় যে কালিৰ পৰা মই ঠিক হৈ যাম কিবা নহয় আপুনি চিন্তা কৰিব ট্ৰাই কৰক আপুনি জীৱ জন্তুৰ প্ৰতি চিন্তা কৰিব ট্ৰাই কৰক আপোনাৰ মানসিকতা নিজে গঢ়ি উঠিব আৰু আপুনি যেতিয়া সেইটো মানসিকতা গঢ়ি উঠিব যে আপোনাৰ চকুৰ আগত বেলেগ জন্তুক কষ্ট দিয়াটো আপুনি সহ্য কৰিব নোৱাৰে তেতিয়া আপোনাৰ আশে-পাশে আপুনিটো হ'ব নিদিব আৰু যেতিয়া আপোনাৰ আশে-পাশে হ'ব নিদিব আপোনাৰ সেই যোনটো পজিটিভনেছ সেইটো বেলেগৰ ওচৰলৈ যাব সো যদি সঁচাকৈ আপুনি জীৱ জন্তু ভাল পায় তো প্ৰত্যেককে ভাল পাব শিকক অকল যে আপোনাৰ ঘৰত থকাটোক ভাল পাব ৰাস্তাত ঘূৰি থকাটোক আপুনি মাৰিব ধৰিব তেনেকুৱা নহয় যদি সঁচাকৈ ভাল পায় অন্তৰৰ পৰা ভাল পাব শিকক যিকোনো বস্তুকে ভাল পাব শিকক জীৱ জন্তু হওক প্ৰকৃতিৰ যিকোনো বস্তুকে মৰম কৰিব শিকক সিহঁতক সংৰক্ষণ কৰিব শিকক কাৰণ এইবিলাক আমাৰ কাৰণে বহুত লাগতিয়াল আৰু বহুত উপকাৰী সো মই আপোনালোকক বহুত অনুৰোধ জনাইছোঁ ইয়াৰ কাৰণে আপোনালোকে এনেকুৱা এটা মানসিকতা গঢ়ি তোলক আৰু মই আশা কৰোঁ আপোনালোকৰ এনেকুৱা যদি মানসিকতা গঢ়ি উঠে সঁচাকৈ গোটেই পৃথিৱী চেঞ্জ কৰিব পৰা ক্ষমতা আমাৰ হাতত থাকিব সো ভিডিঅ'টো চোৱাৰ বাবে এইখিনি কথা শুনাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু যিখিনি ক'লোঁ সেইখিনি সঁচাকৈ ভাবক আপোনালোকে আৰু আপোনালোকৰ সেনেকুৱা মানসিকতা গঢ়িবলৈ চেষ্টা কৰক ধন্যবাদ